So hello and welcome back to my YouTube channel. Namaskar aru আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মই মোৰ অন্য এটি ভিডিও লৈ আশা কৰো আপোনালোক ভালে আছে আৰু ভালে থাকক তাৰে কামনা কৰিছো আৰু আজি আমি ওলাইছো অকনমান ফুৰিব যাবৰ কাৰণে আৰু মোৰে চশমা পিন্ধা অভ্যাস নাই অলপমান লেবেল দিম বুলি ভাবি পিন্ধিলেও মই একো দেখা নোপোৱা হৈ যাও কিবা এটা আৰু আমি আছে ক'ত যাম আপোনালোকক দেখাই যাম আৰু কাৰ লগত যায় এতিয়া হেয়া দেখুৱাম আৰু আমাৰ ঘৰত আহিছে আমাৰ বিখ্যাত আলহী হে গুডু আমি যাম ন ক'ত যাম আমি মন্দিৰত নাযাও চলো 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 আৰু এফালে যাব আমাৰ ইয়া হিৰোইন আৰু তাই চশমা পিনছে কাৰণে তাই লগত মই মানে মিলাই পিনব খুজিও কিন্তু মই পিনব দেখাই নাপাওঁ চশমা পিনলি উঠি ভাবি ভাবি আহিছোঁ ক'ত যাম আৰু ফাইনেলি আমি ডিচাইড কৰিলোঁ যে আমি মাইহাঙতে আহোঁ আৰু আমি আহিছোঁ সৰভোগত থকা মাইহাং মানে ৰিজৰ্ট টাইপৰে হয় আৰু মানে পাৰ্ক টাইপৰ হয় সৰু ল'ৰা ছোৱালী ইয়াতে খেলিব পাৰি চ' ইয়াতে আহিছোঁ অলপমান ফুৰিবৰ কাৰণে আৰু আপোনালোককো দেখাই যাম চাই থাকিব ইয়াতে চাগে ইয়াতে পানী দিব এতিয়ালৈকে দিয়া নাই আৰু পানী দিব আৰু আমাৰ গাড়ী উঠি আছে মা বেটাৰ কাজিয়া লাগিছে কোনে গাড়ীত উঠব কোনে গাড়ী চলাব অৰিজিনেল গাড়ী চলাব দম হোৱা নাই এজনীৰো আৰু আমাৰ জুলনাত উঠি আছে আমাৰ বাইদেৱে আৰু এইপিনে মাকে জুলনাত উঠি আছে বেটাই ৰখি আছে আৰু ইয়াৰে পৰিৱেশটো বহুত ধুনীয়া খেলা বস্তু মানে সৰু বাচ্চাবিলাক আৰু মোৰ নিচিনা ডাঙৰ হোৱা বাচ্চাবিলাকে যদি খেলিব বিচাৰে ইয়াতে আহিব পাৰে আৰু আমি ইয়াতে ফুৰিব আহিলোঁ ফুলৰ মাজত ধুনীয়াকৈ বহিছোঁ জুলনাত উঠিছোঁ আমি মানে একদম সৰু বাচ্চা টাইপ আৰু কি ক'ম আৰু আপোনালোকৰ লগতো এনেই শ্বেয়াৰ কৰিলোঁ সময়খিনি অকণমান কেতিয়াবা এনেকৈ ফুৰিব মানে ফুৰি থাকিবই লাগে ফুৰি থাকিলেহে মন চন ভাল লাগি থাকে মইতো একদম ছাগলৰ নিচিনাকৈ ঘূৰিয়ে থাকোঁ আৰু বাইদেউ আহিলেতো মোৰ ফুৰাটো অকণমান বেছি হয় মানে তাই আৰু মই পূৰা মিলি যাওঁ এনেই বাৰু মই অকলশৰীয়া বাৰু একো নাই তোৰ ইয়াতে এনেকুৱা ৰুমো আছে কোনোবা বহুত দূৰৰ পৰা আহিলে ইয়াতে ৰখিব পাৰি আৰু ইমান ধুনীয়া নহয় কি ক'ম আৰু মোৰ মানে আৰু এইটো এটা চাংঘৰটোত উঠিব দিছেনে নাই চাংঘৰটোত উঠিব পাৰি Wow, this is so beautiful. আৰু আছে ওপৰত ক'ত উঠা এইটো কি চাওঁ মুখখন একবাৰ এই গাহৰি এইটো মোৰ বহুত মৰমৰ ভাগিনটো আৰু ই গাড়ী চলাই বহুত ভাল পায় সেইটো কাৰণে তাত গৈ মানে গাড়ীখনৰ পৰা নানামা হৈ গৈছে অকল গাড়ীতে থাকে বোলে
এতিয়া খাওঁ এয়া আমাৰ ভাগিন এই গাহৰিজনী মানে খাওঁত লাগি মই আৰম্ভ কৰা তাই মানে চেছে আৰু এতিয়া আমাৰ খোৱা মিলা সকলোবোৰ হৈ গ'ল আৰু এতিয়া আমি যাওঁগে আৰু বাই বাই মই হম আৰু মোৰ এটা বহুত ডাঙৰ কথা হ'ল যে মই চুৱেটাৰ আনিব পাহৰি গৈছো আৰু একেবাৰে এতিয়া ঠাণ্ডাত কপি কপি যাব লাগিব আৰু সেইপিনে আহিছে ট্ৰেইন ইপিনে হৈ আছে সানসেট ভিউ এতিয়া যাওঁ